I also would like to acknowledge the presence of শ্রদ্ধা রাইজ এই আরণবাড়ী ধর্ম বা এই যে আমার সংস্কৃতি ই যাতে আগুৱাই যায় তার বাবে আমি বিভিন্ন প্রচেষ্টা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু আমাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা বিভিন্ন গাঁৱত ৰংকেৰ সেট নিৰ্মাণ কৰা হৈছে। মই এই বছৰ আপোনালোকৰ 100খন গাঁৱত 100টা ধুনীয়া ৰংকেৰ সেট নিৰ্মাণ ৰাজ্য চৰকাৰৰ পৰা কৰি দিয়াৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। কাৰ্বি আৰণবাৰীমৰ ধৰ্ম আৰু ইয়াৰ বিশ্বাসক আমি যাতে সদায় পৰিচালনা কৰিব পাৰো ইয়াৰ বাবে এটা সুন্দৰ ধৰ্মীয় থিওলজিক্যাল সেন্টাৰ নিৰ্মাণৰ বাবেও মই 10 কোটি টকাৰ এটা আৰ্থিক সাহায্য আজিৰ সভাতে মই ঘোষণা কৰিছোঁ। তাৰ লগে লগে আমাৰ কাৰ্বি আৰণবাৰীমৰ যিমান পুৰোহিত আছে এই পূজাৰীসকলৰ বাবেও
এককালীন প্ৰতিজন পূজাৰীৰ বাবে আজি সভাত মই 10,000 টকাকৈ একতা বিত্তীয় সাহায্যৰ বাবেও ঘোষণা কৰিছোঁ যাতে আমি সকলোৱে লগ লাগি এই ধৰ্ম এই বিশ্বাস আৰু এই পৰম্পৰাক আমি যাতে জীয়াই ৰাখিব পাৰোঁ পুনৰ এবাৰ আজিৰ এই সুন্দৰ অনুষ্ঠানটোৰ বাবে মই কাৰ্বি আৰম্বাৰীম ধৰ্মৰ লগত জড়িত সকলোকে আকৌ এবাৰ ধন্যবাদ দিছোঁ কাৰ্বি আলং সাহিত্য এই কাৰ্বি আলঙত মই দুদিনৰ বাবে আহিছিলোঁ কাৰ্বি আলঙৰ কেইবাটাও উন্নয়নমূলক কাৰ্যসূচী বিশেষকৈ ডিফু চহৰত নিৰ্মাণ কৰা 108 কোটি টকাৰ পথ বা ৰাস্তা ঘাটৰ শুভ উদ্বোধন কৰাৰ সৌভাগ্য হ'ল অংগনবাদী কৰ্মী সহায়িকাসকলৰ সৈতেও কথা পতাৰ সৌভাগ্য হ'ল আৰু কাৰ্বি আলঙত অহা কেইটামান দিনত আৰম্ভ কৰিবলগীয়া সৈনিক স্কুল ভেটেনাৰী কলেজ এগ্ৰিকালচাৰ কলেজ আৰু ডিচেম্বৰত আমি উদ্বোধন কৰিব বিচৰা কেঞ্চাৰ হস্পিটালৰ বিষয়েও পুংখানুপুংখভাৱে আলোচনা হ'ল ইয়াৰ কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ বিষয়াসকল আৰু মুখ্য সচিবকে ধৰি অসম চৰকাৰৰ বিষয়াসকলৰ উপস্থিতিত কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন সমস্যা আৰু বিভিন্ন বিষয় এইসমূহ সম্পৰ্কেও আমি প্ৰায় 4 ঘণ্টা সময় আজি কথা বতৰা পাতো ইয়াৰ উপৰিও কাৰ্বি আলঙৰ প্ৰায়বোৰ সংগঠনে যোৱা 2টা দিনত মই থকা অৱস্থাত মোক সাক্ষাৎ কৰে তেওঁলোকে বিভিন্ন দাবী আৰু অনুৰোধ মোৰ সন্মুখত উপস্থাপন কৰিছে বহুখিনি কাম মই ইতিমধ্যে কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছোঁ জুন মাহত মই পুনৰ কাৰ্বি আলঙলৈ আহিম আজি যিখিনি বিষয়বস্তু আলোচনা কৰি গৈছো তেতিয়া আমি আৰু এটা পৰ্যালোচনা কৰিম যে কিমান দূৰ কামখিনি আগবাঢ়িলে বা কিমানটো আগবাঢ়িবলৈ বাকী আর এই ভ্ৰমণৰ মুখ্য উদ্দেশ্য আছিল কাৰ্বি আৰম্বাৰীমৰ দ্বিতীয় বাৰ্ষিক সভাত অংশগ্ৰহণ কৰা আজিৰ হাজাৰ হাজাৰ লাখতকৈ ওপৰত লোকৰ উপস্থিতিত কাৰ্বি আৰম্বাৰীমৰ দ্বিতীয় বৈঠক অনুষ্ঠিত হ'ল প্ৰথমখন বৈঠকতো যোৱা বছৰ মই আহিছিলোঁ এইবাৰো অহাৰ মোৰ সৌভাগ্য হ'ল সুন্দৰ সাংস্কৃতিক প্ৰদৰ্শন হ'ল মই সকলোকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। এটা কথা শুনো স্যার